সম্পৰ্ক এটা গঢ়িবলৈ যিমান সহজ, সেই সম্পৰ্কটো জীয়াই ৰাখিবলৈ সিমানেই কঠিন। ভালপোৱা সকলোৱে বিচাৰে, কিন্তু ভালপোৱাবোৰ কেনেকৈ জীয়াই ৰাখিব লাগে বহুতেই নাজানে। এইবাবেই যেতিয়া এটা সম্পৰ্ক অথবা ৰিলেশ্যন পুৰণা হৈ আহে, সেই ৰিলেশ্যনটোত অথবা সম্পৰ্কটোত সমস্যাৰ সৃষ্টি হয়। যদি তুমিও বিচাৰা যে তোমাৰ ৰিলেশ্যনটো ভালকৈ চলি থাকক, তেন্তে এটা ভুল কেতিয়াও নকৰিবা, সেইটো হ'ল সময় নিদিয়াৰ। তুমি যদি তোমাৰ ৰিলেশ্যনটোত সময়ে নিদিয়া, তেন্তে তোমাৰ সম্পৰ্কটো কেতিয়াও ধুনীয়া হ'ব নোৱাৰে। সময় দিবই লাগিব। যিকোনো কামতেই সফলতা পাবলৈ হ'লে আমি সময় দিব লাগিবই। বহুতেই কয়, যাক ভাল পাওঁ তেওঁৰ ওচৰত আমাৰ বাবেই সময় নাথাকে। ভালপোৱাজন কাষত থাকিও আজি যেন অকলশৰীয়া অনুভৱ কৰোঁ। এটা কথা জানানে? প্ৰকৃত সম্পৰ্ক কেতিয়াও টকা পইচা আদিৰ বাবে জীয়াই নাথাকে। জীয়াই থাকে কেৱল সময়ৰ বাবে। তুমি যদি সময়েই নিদিয়া, সেই সম্পৰ্ক এদিন নহয় এদিন ভাঙি যাব, থকা নথকা একেই হৈ পৰিব। কিছুমান ৰিলেশ্যনততো এজনে আনজনৰ বাবে সময়ৰ বাবে ৰৈ ৰৈ ভাগৰি যায়। কয় যে ফোন এটা নকৰে, মেছেজ এটাও নকৰে, খবৰ এটাও নলয়। যিজনে হাজাৰ চেষ্টাৰ পাছতো তোমাক সময়েই নিদিয়ে, তেন্তে বুজি ল'বা যে তোমাৰ সম্পৰ্কটো অথবা ৰিলেশ্যনটো প্ৰকৃত মানুহজনৰ লগত গঢ় লৈ উঠা নাই। যিয়ে তোমাক সঁচাকৈ অলপ হ'লেও ভাল পাব, তেওঁৰ জীৱনত যিমানেই ব্যস্ততা নাহক কিয়, সকলোতকৈ বেছি গুৰুত্ব তোমাৰ বাবেই থাকিব। তেওঁ তোমাক যিমান পাৰে সিমান সময় দিবলৈ চেষ্টা কৰিব। যদি তুমি সঁচাকৈ বিচাৰিছা যে তোমাৰ সম্পৰ্কটো সুখ, আনন্দ, ভালপোৱা এইবোৰৰ মাজেৰে পাৰ হওক, তেন্তে এই ভুল কেতিয়াও নকৰিবা। টকা পইচাৰে সুখ আনন্দ পোৱা নাযায়, পাব কেৱল তোমাৰ পৰা, তুমি দিয়া মৰমৰ পৰা। সেইবাবেই যি তোমাৰ প্ৰিয়, তেওঁক কেতিয়াও এই অনুভৱ হ'বলৈ নিদিবা যে তুমি ব্যস্ত হৈ আছা।